ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল রকিবুল সিকদার আসাম আৰু ফেচবুক পেজ ৰকিবুল হুছেইন সিকদাৰ আন হৈছিল। প্ৰথমে মই সমূহ অসমবাসী ৰাইজলৈ মাঘ বিহুৰ অলেখ অলেখ শুভকামনা যাচিছোঁ। এই মাঘ বিহুৰ এই উৰুকাৰ আজি এই পবিত্ৰ ক্ষণত অসমবাসী ৰাইজলৈ অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী শ্ৰীযুত ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই অসমবাসী ৰাইজক এটি উপহাৰ দিছে। সঁচাকৈয়ে আজিৰ যি ঘোষণা উপহাৰ বুলি ক'ব লাগিব। যিসকল ব্যক্তিৰ ৰেচন কাৰ্ড নাই তেওঁলোকক নতুনকৈ আবেদন কৰিবলৈ চৰকাৰৰ ফালৰ পৰা জাননী জাৰি কৰা হৈছে। যিসকল ব্যক্তিৰ ঘৰত চৰকাৰী চাকৰি নাই, যিসকলৰ আধাৰ কাৰ্ড আছে আৰু বাৰ্ষিক আয় বছৰি 2.5 লাখ টকাৰ কম, সেইসকল ব্যক্তিহে ৰেচন কাৰ্ড ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা যোজনাৰ অধীনত তেওঁলোকে ৰেচন কাৰ্ডৰ কাৰণে আবেদন কৰিব পাৰিব। গাঁৱৰ বাসিন্দাসকলে পঞ্চায়তৰ কাৰ্যালয়ত আৰু চহৰৰ বাসিন্দাসকলে পৌৰসভাৰ কাৰ্যালয়ত তেওঁলোকে আবেদন পত্ৰ দাখিল কৰিব লাগিব। এই ভিডিঅ'টোৰ জৰিয়তে মই সমূহ অসমবাসী ৰাইজক যিসকলৰ খাদ্য সুৰক্ষা যোজনাৰ অধীনত ৰেচন কাৰ্ড নাই তেওঁলোকক অহা 25 তাৰিখৰ ভিতৰত অৰ্থাৎ এই মাহৰে 25 তাৰিখৰ ভিতৰত আবেদন দাখিল কৰিবলৈ চৰকাৰৰ ফালৰ পৰা কোৱা হৈছে। যিমান পাৰে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক, লাইক আৰু কমেণ্ট কৰক যাতে সকলোৱে দেখিবলৈ পায়। আৰু যিসকলৰ ঘৰত ৰেচন কাৰ্ড নাই তেওঁলোকক যাতে কোনোবাই খবৰ দিব পাৰে তাৰ কাৰণে সকলোকে আহ্বান জনালোঁ। লগতে পঞ্চায়তৰ বা পৌৰসভাৰ এলেকাধীন সমূহ ৰাইজৰ জ্ঞাতাৰ্থে যাতে এই বিষয়ে গাঁও সভা অনুষ্ঠিত কৰা হয়, চৰকাৰৰ ফালৰ পৰা যাতে গাঁও সভা অনুষ্ঠিত কৰিবলৈ কোনো এটি নিৰ্দেশ দিয়ে তাৰ কাৰণে চৰকাৰক আহ্বান জনালোঁ। মধ্যভোগীয়ে যাতে ইয়াত কোনো চান্স নাপায় সেয়াও ৰাইজে সজাগ থাকিব লাগিব। কাৰণ দুখীয়া ৰাইজে চৰকাৰী সুবিধা যাতে অতি সহজে পাব পাৰে তাৰ কাৰণে সকলোৱে সজাগ থাকিব লাগিব। পঞ্চায়তৰ সকলো বিষয়া কৰ্মচাৰী লগতে সভাপতি সম্পাদক ৱাৰ্ড সদস্যসকল বা পৌৰসভাৰ যিসকল ব্যক্তি পৌৰসভাৰ লগত জড়িত তেওঁলোকে এইবাৰ যাতে দুখীয়া ৰাইজে উপযুক্ত এটি পৰিয়ালে ৰেচন কাৰ্ড পায় তাৰ কাৰণে সকলোৱে নজৰ দিব লাগিব। এই ভিডিঅ'টোৰ জৰিয়তে শেষত চৰকাৰক বিশেষকৈ ৰঞ্জিত দাস কেবিনেট মন্ত্ৰী মাননীয় আৰু অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ ই এটা ডাঙৰ সমস্যা আছিল। কিছুমান এনে দুখীয়া পৰিয়াল আছে তেওঁলোক উপযুক্ত কিন্তু তেওঁলোকৰ হাতত ৰেচন কাৰ্ড নাই আৰু বহুদিন হ'ল ৰেচন কাৰ্ড বনাবলৈ চৰকাৰৰ পৰা কোনো নিৰ্দেশনা নাছিল, যাৰ কাৰণে দুখীয়া ৰাইজসকলে চৰকাৰী বহুতো সুবিধা পোৱা নাই। চৰকাৰে যিটো আয়ুষ্মান ভাৰত কাৰ্ড নিৰ্মাণ কৰিবলৈ চৰকাৰে নিৰ্দেশনা জাৰি কৰিছে, 5 লাখ টকাৰ বছৰি চিকিৎসা সুবিধা লাভ কৰিব, কিন্তু ৰেচন কাৰ্ড থাকিব লাগিব। সেয়েহে দুখীয়া ৰাইজ যাতে বঞ্চিত নহয় তাৰ কাৰণে সকলোৱে আগভাগ লওক। আপোনাৰ অঞ্চলৰ বা আমাৰ অঞ্চলৰ সকলোৱে এইবাৰ যাতে এই কাৰ্ডটো পাবলৈ উপযুক্ত ব্যক্তিসকলে পায় তাৰ কাৰণে সকলোকে পুনৰবাৰ আহ্বান জনাই পুনৰ সকলোকে মাঘ বিহুৰ ওলগ জনাই এই ভিডিঅ'টো